সাবস্ক্রাইব কৰক মোৰ ইউটিউব চেনেলটি আৰু লগে লগে কাষত থকা বেল আইকনটো প্ৰেছ কৰক যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত সকলোতকৈ আগতীয়াকৈ সোমায়। तो कैसे आप लोग নমস্কাৰ বন্ধুসকল, পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে হিমু ক্ৰিয়েশ্যন। বাকী বন্ধুসকল কথা বাৰ্তাটো চলি থাকিব, তাৰ আগতে আমি ইন্ট্ৰটো লগাই লওঁ নে কি কয়? বন্ধুসকল আপোনালোক সকলোৱে নিশ্চয় পৰিচিত অসমৰ এজন জনপ্ৰিয় ৰোষ্টাৰ আছিলে দি ইণ্ডিয়ান বয়। তেওঁ ইউটিউবত যেতিয়া সেই ফকতীয়া ছিংগাৰবিলাকৰ ফকতীয়া গানবিলাকৰ ওপৰত ৰোষ্ট কৰিছিলে তেতিয়া সেই ফকতীয়া ছিংগাৰবিলাকৰ ধাচিয়া উৰি গৈছিলে, কিন্তু যেতিয়াৰ পৰা তেওঁ ইউটিউব জগতখনৰ মায়াময় ত্যাগ কৰিলে তেতিয়া সেই ফকতীয়া ছিংগাৰবিলাকৰ উপদ্ৰৱ আকৌ বৃদ্ধি পালে। অসমত নতুন পৰা ধৰি লৈ বহুত ডাঙৰ ইউটিউবাৰ ৰোষ্টাৰ থকাৰ পিছতো সেই উপদ্ৰৱসমূহ কমি নগ'ল। গতিকে বন্ধুসকল সেই ইণ্ডিয়ান বয়ৰ আধাৰৰ কামবোৰ সম্পূৰ্ণ কৰিবৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম। গতিকে বন্ধুসকল ডাঙৰ ৰোষ্টাৰবিলাকক আমাৰ অসমৰ ৰোষ্টাৰবিলাকক যেনেকৈ আপোনালোকে ছাপোৰ্ট কৰি গৈছে মোকো তেনেদৰে ছাপোৰ্ট কৰি যাব বুলি আশা কৰিলোঁ। তেনেহ'লে বন্ধুসকল আহক আজি বেছি দেৰি নকৰি পেলাই আজি আমাৰ ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আজিৰ পৰা তুমি মোৰ ভাই, একদম সঁচা কথা কৈ দিছা। বন্ধুসকল কালি মই বজাৰলৈ গৈছিলোঁ আৰু বজাৰলৈ গৈ পেলাই মই এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল। আপোনালোকক কি ক'ম আৰু বেপাৰীবিলাকৰ বিহেভিয়াৰবিলাক ইমান চেঞ্জ হৈ গ'ল। চাওকচোন কি এইফালে যদি বিলাহী বেচিবলৈ অহা বাইদেৱে যদি মোক এনেদৰে মাতে, সিফালে আকৌ কল বেপাৰীয়ে মোক কেনেকৈ মাতে চাওক। কল 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 পকা পকা কল মোৰ বাৰীৰ কল খালে পাবা তুমি কল। এইফালে মই বিলাহী বেচিবলৈ অহা বাইদেউগৰাকী আৰু কল বেচিবলৈ অহা বেপাৰী খুৰাক এৰি থৈ পেলাই গৈছোঁহে। ইফালে আকৌ বেঙেনা বেপাৰী দুটাই মোক কেনেকৈ মাতিলে চাওকচোন বাৰু। বেঙেনা বেঙেনা কলচা বেঙেনা 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 কোমল বেঙেনা। তাকে বন্ধুসকল কালি বহুত দিনৰ মূৰত বজাৰলৈ গ'লোঁ। বজাৰলৈ গৈ পেলাই এইবোৰ অদ্ভুত কাৰ্যকলাপবোৰ দেখি পেলাই মই একেবাৰে আচৰিত নহ'মনো কেলৈ তাকে ধৰিবই পৰা নাই নহয়। আমাৰ মিউজিক ইণ্ডাষ্ট্ৰিটোলৈ আছামিজ মিউজিক ইণ্ডাষ্ট্ৰিটোলৈ কি গোটেই বেপাৰী সন্থা আহি পেলাই গোটেই ছিংগত ধৰিলে নেকি, তাকে ধৰিব পৰা নাই। তাৰ মাজতে আকৌ ঘুনুক ঘানাকৈ শুনিছোঁ আকৌ নেমু চৰবত বেচিবলৈ আকৌ বাইদেউ এজনী নতুনকৈ আহিছে বোলে মাৰ্কেটত। তাকে সেইটো বোলে বৰ চলি আছে এতিয়া। তাকে আকৌ সেইটো পাই পেলাই আকৌ মই আৰু সেইটোনো কেলৈ আপোনালোকক নেদেখাকৈ থাকোঁ, সেইটো আপোনালোকৰ লগত পৰিচয়টো কৰাই দিয়ক বাইদেউকে নে কি কয়? আহক তেন্তে চাওঁ। গানটো শুনিয়ে মোৰ আৰু একেবাৰে দাদালৈহে মনত পৰিলে আৰু দাদাই কথা এষাৰ কৈ থৈ গৈছিলে, একদম খাইলাখ ফলিয়াই গ'ল নহয় কথাষাৰ। কল বেঙেনা বিলাহী হ'লেই নেমু টেঙা ভেন্দি আৰু জলকীয়া দি এখন পাচলিৰ দোকানে দি দিব পাৰা দেখোন। দাদা আপুনি কিন্তু সৰব জান দেই, আপুনি কোৱা সেই কথাষাৰ সঁচা হৈ গ'ল। আৰু আপুনি কোৱা বাকী দুটা ভেন্দি আৰু জলকীয়া সেইটো কোনদিনাখন ওলাইছে ঠিক নাই কিন্তু আৰু দেই। নেমু চেপি গৰমত তোমাৰ চৰ্বত বনাই খাবলৈ মন যায়, গৰমত গছৰ তলত জিৰাবলৈ মন যায়, কিন্তু তোমাৰ এই ফকতীয়া গানটো শুনিবলৈ আমাৰ অসমৰ ৰাইজৰ মুঠেও মন নাযায়। গতিকে লিৰিক্সৰ নামত গোবৰ এসোপা সানি পেলাই আমাৰ অসমৰ ৰাইজক উল্লু বনাবলৈ নাহিবা। এনেকুৱা ধৰণৰ ফকতীয়া গান গোৱা বন্ধ কৰি দিয়া। জনতা মাফ নেহি কৰেগি। এই কেৰেক্টাৰ দুটা কমপ্লিমেণ্টাৰী ফাল্টুৰামিৰ কাৰণে। মানুহলৈ ভয় নকৰিলেও ভগৱানতো ভয় কৰা।
তেনেহ'লে বন্ধুসকল আমাৰ আছামিজ মিউজিক ইণ্ডাষ্ট্ৰিখন শাক পাচলিৰে গেলাবলৈ ধৰা এই ফকতীয়া ছিংগাৰবিলাকৰ কথানো আৰু কি ক'ম তেওঁলোকৰ বিষয়ে যিমান ক'লেও কমেই হ'ব গতিকে বন্ধুসকল যদিহে আজি আমাৰ ভিডিঅ'টোৱে আপোনালোকক মনোৰঞ্জনৰ খোৰাক যোগালে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ জয় অসম থেংক ইউ গাইজ